নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি জোনাইত আছো। যোৱাকালি আহোঁতে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, মোবাইলত বেটাৰী নাছিলে, সেইটো কাৰণে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ, আধাতে চুইচ অফ হৈ গ'ল। একেবাৰে ছুটি হ'ব ভিডিঅ'টো, সেইটো কাৰণে সেই ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম। কিছুমান শ্বৰ্ট ভিডিঅ' বনাই দিম কিবা ইউটিউবত, আপোনালোকে চাব। ইয়াত জোনাইত সেইদিনাৰ পৰা মানে নিউজত দেখি আছিলোঁ বনৰীয়া ফুল ওলাইছে, বহুত ধুনীয়া, মানে পিংক কালাৰৰ 4-5 ডৰামান ধুনীয়াকৈ ওলাইছে। তাত চবেই মানুহ চাবলৈ আহে। আজি আমি তালৈ যাম, আপোনালোককো দেখাম কি ফুল। আৰু চিয়াং নদীখনো ওচৰতে আছে, চিয়াঙৰ কিনাৰে কিনাৰে যাম, আপোনালোকক ভিডিঅ'টো বনাই দেখাম। আৰু ইয়াত বহুত ধুনীয়াকৈ ৰাস্তা বনাইছে চাওক। এই ৰাস্তাটো মানে ডাইৰেক্ট বগীবিললৈ ওলাবগৈ বোলে ৰাস্তাটো। এতিয়া আগত এখন গাঁও আছে, সেইখন গাঁৱতে পাইছেগৈ ৰাস্তাটো, তাতকৈ আগলৈ যোৱা নাই, বনাই কমপ্লিট হোৱা নাই। এতিয়া এইটো চাইডে আছে চিয়াং, আৰু এইফালে মানুহবোৰ সেইটো কাৰণে ঘৰ বনাইছে এতিয়া নতুনকৈ। আপোনালোকক যোনটো জেগা দেখাবলৈ আহিছিলোঁ সেই জেগাটোলৈ এতিয়া পাইছোঁহি। আৰু এইফালে এখন বৰগাঁও আছে, আৰু এই আগত যোনখন গাঁও দেখিছে আপোনালোকে, এইটো চাইডে এতিয়া নতুনকৈ ৰাস্তা বনাইছে। ৰাস্তাটো ইটো পাৰে চবেই এতিয়া ঘৰবোৰ বনাইছেগৈ, আৰু তাতে মোৰ মানুহজনীৰ ঘৰ। আৰু মোৰ মানুহজনী ভাইটিটো লৈ আহিছে আজি দেখাবলৈ ফুলখিনি। আৰু ইয়াৰ পৰা বেছি দূৰ নাই, পালোহি আৰু এনে 100 মিটাৰমান হ'ব। এতিয়া স্পন উঠাই লওঁ আৰু পাৰ হৈ যাম এইটো চাইডে। আমি ইয়াৰ পৰা পালোহি আৰু বেছি দূৰ নাই, পিছল একদম পাৰে। ইয়াৰ পৰাই দেখি পাইছোঁ কি ধুনীয়া চাওক। ইয়াৰ পৰা দেখিছে নাই দেখা নাই আপোনালোকে নাজানো, ওচৰত গৈ দেখাই আছোঁ। অকণ দেখিছে চাগে পিংক কালাৰকৈ। আৰু ইয়াত বহুত মানুহ আহি ভিডিঅ' বনাই গৈছে, ৰিলচ বনাইছে। আৰু এই তেতিয়া মনোজ ভাইও আহিছিলে বোলে ইয়ালৈ। আমি পাই গ'লোঁ ফাইনেলি জেগালৈ। ধুনীয়াকৈ ফুলি আছে চাওক। ইয়াৰ পৰা আপোনালোকে দেখিছে নাই দেখা নাই নাজানো, পিংক কালাৰত বহুত ধুনীয়াকৈ ফুলি আছে। মোৰ ভাইটিৰ লগত আহিছোঁ, মোৰ মানুহজনী ভাইটি হয়। ইয়াত ৰিলচ বনাই থাকে আহি পিনি। সি বহুত ধুনীয়াকৈ ইনষ্টাগ্ৰামৰ ৰিলচ বনায়। তাৰ ইনষ্টাগ্ৰাম আইডিটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোক সকলোৱে ফ'ল' কৰি দিব যোনে যোনে ইনষ্টাগ্ৰাম চলায়। চাওক পাই গ'লোঁ, কি ধুনীয়া ফুলখিনি চাওক। এয়া ফুলৰ নাম নাজানো কি ফুল, কিন্তু বহুত ধুনীয়া লাগিছে ফুলবোৰ। চাৰি 5 ডৰামান হ'ব। এইটো চাইডেও যাব লাগিব, তেতিয়া পাব। আৰু ইয়াত আপোনালোক সকলোৱে আহিব পাৰে, বহুত ধুনীয়া জেগা হয়। ইয়াত ৰিলচ বনায় চবেই, আৰু ভিডিঅ' বনাওক, সকলোৱে বনাওক। কিন্তু ইয়াত মানে চবেই ফুলবোৰ গছি থৈ গৈছে, গছি কিছুমান জেগাত একদম পাৰে ফুল কিবা হৈ গৈছে চাওক। এই জেগাত একদম ফুল নাই, গছি কি হৈ গৈছে। ফুলে আগত আছে ধুনীয়াকৈ, আৰু ইফালে আছে। আৰু অকণমান আগত গৈ দেখাম আপোনালোকক। চাইকেলো চলাইছে চাগে, বাইক চলাইছে, কিবা হৈ গৈছে চব। এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ। এতিয়া আপোনালোকক চিয়াঙৰ কিনাৰত দেখাম, কি ধুনীয়া ভিউ আছে। তাত নদীৰ পাৰে পাৰে যাম আমি। নাও আছে, নাৱত উঠিম পাৰিলে মানে। গৈ চাওঁ, পানী অকণমান ডাঙৰ হ'ব পাৰে, বৰষুণ দি আছিলে পাহাৰ চাইডে। এইটো বস্তু চাওক, একদম ষ্ট্ৰবেৰী নিচিনা দেখিবলৈ, অকণমান ডাঙৰ নহয় বেছি। বস্তুটো সৰু, মটৰ মাহটোৰ সমান ডাঙৰ হ'ব। কিছুমান মটৰ মাহটোতকৈ ডাঙৰ থাকে। সৰুতে বহুত খাইছিলোঁ এইটো, অকণমান বালিয়া টাইপ লাগে, মানে মিঠাও লাগে। মানিমুনিৰ মাজত ওলাই আছে চাওক। আপোনালোকৰ জেগাত এই বস্তুটোৰ নাম কি মই নাজানো, কিন্তু আমি এনেই সৰুতে ষ্ট্ৰবেৰী বুলি কওঁ, কিন্তু ইয়াৰ নাম ময়ো নাজানো। কমেণ্ট কৰি জনাব নামটো কি এই বস্তুটোৰ, যদি জানে সকলোৱে কমেণ্ট কৰি জনাই দিব। এতিয়া আমি চিয়াং নদীৰ পাৰত পালোহি। আৰু চিয়াং নদীৰ ওচৰতে এটা সৰু বিল আছে। ইয়াত চবেই মানে এইটো চাওক বিলটো, ইয়াত মানে চবেই গাঁৱৰ ৰাইজে চবেই ইয়াতে নাওবোৰ থয়। বৰষুণ বেছিকৈ হ'লে মানে পাহাৰত তেতিয়া মানে পানী ডাঙৰ হয়, তেতিয়া নাওবোৰ উটুৱাই লৈ যোৱাৰ চান্স থাকে। সেইটো কাৰণে গাঁৱৰ ৰাইজে ইয়াতে মানে নাওকেইখন থয় এনেকৈ।
ধুনীয়াকৈ থৈ দিয়ে। এইবোৰ ফাইটাৰে দিয়ে মানে একদম সিপাৰলৈ যায়। এই চিয়াংখন হ'ল ব্ৰহ্মপুত্ৰৰ এভাগ। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে বুলি কৈছে। এই বিলটোত ডাঙৰে হয় আচলতে, বিলটো ইমান সৰু নহয়। সেইফালে বহুত আগলৈকে আছে, বহুত ডাঙৰ বিল হয়। এতিয়া আৰু অকণমান আগত গৈ দেখাম আপোনালোকক, মেইন চিয়াং নদীখন দেখাম, আপোনালোকে চাই থাকক। এয়া অলপ অলপ দেখা পাইছে চাগে আপোনালোকে চিয়াং নদীখন। আমি বিলটোৰ কিনাৰে কিনাৰে এতিয়া গৈ আছো এইটো চাইডে। এতিয়া আমি চিয়াং নদীৰ একেবাৰে কিনাৰত পালোহি। এইটো চাওক আপোনালোকে, এই নদীখন আগতে বহুত আগতে আছিলে। ইয়াৰ পৰা 100 কিলোমিটাৰ এতিয়া ইফালে গুচি আহিলে নদীখন, মানে গৰা খহাই খহাই ইয়ালৈকে পালেহি আৰু। সেইটো কাৰণে ইয়াত এইবোৰ পানী লগাইছে। আৰু এইটো চাইডে চাওক, সেইফালে আছে শদিয়া আছে ইফালে, আৰু ইয়াত তিনিচুকীয়া আছে, আৰু তাত ডিব্ৰুগড় আছে, বাইকাটকীয়া এইফালে আছে। এইফালে দেখি ঘাটটো অলপ আগত আছে, আপোনালোকক ঘাটলৈকেও গৈ দেখাম। এই ঘাটৰ পৰা মানে এইফালে লাইকাটকীয়ালৈ এনেকৈ যায়, নাওবোৰ পাৰ কৰি লৈ যায়। আৰু মাজত দ্বীপ আছে, সেই দ্বীপবোৰত মহ খুটি আছে, তাৰ পৰাই মানে এনেকৈ নাও দি লৈ আহে মহবোৰ। আৰু কিছুমান ইয়াত মহ থয়, গতিকে পানী ডাঙৰ হ'লে ইয়ালৈ লৈ আহে মহবোৰ। আৰু এতিয়া আপোনালোকক আগত গৈ দেখাম বাৰু। তাৰ আগতে এখন চাওক, এখন ফাইটাৰ দিকে মানে ফালে যায়। এখন সৰু ফাইটাৰ আছে, আৰু আগতো ফাইটাৰ আপোনালোকক দেখাইছিলোঁ অথনি। এইখন অকণমান সৰু হয়, এইখনৰ খৰি আনে, এইবোৰ চাওক, এইবোৰ খৰি আনি পিনি থৈছে এই নদীৰ পৰা মানে। আৰু কিছুমান নদী উঠি অহা খৰি ধৰি পিনি নাওখন লৈ আহে। এতিয়া ফাইটাৰখনত উঠি চাম, মালিক নাই, সেইটো কাৰণে ফাইটাৰখনত উঠি যাওঁ। গুচি নগ'লে হৈছে আৰু। চাওক ইয়াতে খৰি আনে মানে, ভাই এইখন ফাইটাৰে দিয়ে সিপাৰলৈ যায়। ইয়াৰ পৰা একদম ভালকৈ সিমূৰলৈ দেখিয়ে নাপায়। চাওক বহুত ডাঙৰ একদম চিয়াংখন, ব্ৰহ্মপুত্ৰৰ এখন ডাঙৰ উপনৈ হয় এই চিয়াংখনো। হা হিলিছে, ভূমিকম্প অহা নিচিনা হিলিছে একদম পাৰে। পানীখিনি একদম ঘোলা ঘোলা হৈ আছে। চাওক এতিয়া মানে পাহাৰত অকণমান পানী ডাঙৰ হৈ আছে, সেইটো কাৰণে নদীখনৰ পানীবোৰ একদম ঘোলা ঘোলা হৈ আছে। নহ'লে পানী একদম নীলা হয়, চাফা দেখিবলৈ। এতিয়া নাৱৰ পৰা নামি লওঁ ৰ, নাওখন একদম হিলি আছে মানে, সেইটো কাৰণে নাৱৰ পৰা নামি আহিলোঁ। এতিয়া ইয়াত যোন চাইডে নেকি সিপাৰৰ পৰা আহি পিনি নাওবোৰ ৰখে, সেই ঘাটলৈ আপোনালোকক গৈ দেখাম। এতিয়া একেবাৰে নদীৰ কিনাৰে কিনাৰে গৈ আপোনালোকক ঘাটটো দেখাই দিম। আপোনালোকে চাওক, এতিয়া আমি ঘাটলৈ পালোহি আৰু চাওক, এইটোৱে হৈছে ঘাট চিয়াং নদীৰ। আৰু ইয়াতে যিমান সিফালৰ পৰা অহা নাওবোৰ আছে ইয়ালৈ আহে, আৰু ইয়াৰ পৰা তালৈ যায়। চাওক বৰষুণ আহি গ'লে গোটেই চোলা কাপোৰ ভিজি গৈছে, এইবোৰ হাত চাত ভিজি গৈছে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু, যদি বৰষুণ আহিছে মানে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।